বন্ধুসকল দ্বিতীয় এদিনীয়া মেচৰ কাৰণে টিম 11ৰ ঘোষণা হৈছে, য'ত এই 11জন খেলুৱৈৰ সৈতে খেলপথাৰত নামিব ভাৰতীয় দল। কেপ্টেইন শিখৰ ধাৱনে হঠাতে কৰিলে 4জন খেলুৱৈৰ হাল সলনি। নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ ক্ৰিক মোবাইল আছাম ইউটিউব চেনেলটোলৈ। এই ভিডিঅ'টোত আপোনালোকক জনাম দ্বিতীয়খন এদিনীয়াত কোন কোন খেলুৱৈৰ বাছনি কৰা হৈছে আৰু কালি কিমান সময়ত খেল আৰম্ভ হ'ব। বন্ধুসকল, যদি আপোনালোকে বিচাৰে দ্বিতীয়খন মেচত ভাৰতীয় দলে জয়লাভ কৰাটো, তেন্তে ভিডিঅ'টোত এটা লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেন্তে বলক পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। ভাৰত আৰু নিউজিলেণ্ডৰ মাজত অনুষ্ঠিত হ'বলগীয়া দ্বিতীয়খন মেচ 27 নৱেম্বৰ 2022 ভাৰতীয় টাইম অনুসৰি ৰাতিপুৱা 7 বজাত আৰম্ভ হ'ব। পোনপ্ৰথমে অপেনাৰৰ ৰূপত কেপ্টেইন শিখৰ ধাৱন আৰু শুভমন গিলক দেখা যাব, য'ত দুয়োজন খেলুৱৈয়ে বৰ্তমান ভাল ফৰ্মত আছে। 3 নম্বৰত দেখা যাব শ্ৰেয়াছ আয়াৰক। শ্ৰেয়াছ আয়াৰে যোৱা মেচখনত 80 ৰানৰ এটা ভাল ইনিংছ খেলিছিল। আশা কৰিব পাৰোঁ শ্ৰেয়াছ আয়াৰে এই খেলখনতো ভাল প্ৰদৰ্শন কৰিব। ইয়াৰ পাছতে নম্বৰ 4ত দেখা যাব মিষ্টাৰ 360 সূৰ্যকুমাৰ যাদৱক। যোৱা খেলখনত সূৰ্যকুমাৰৰ প্ৰদৰ্শন খুবেই সংকোচজনক আছিলে। আশা কৰোঁ এইখন খেলত ভাল খেলি তেওঁ আগৰ ফৰ্ম ঘূৰাই আনিব। 5 নম্বৰত সঞ্জু চেমছনক দেখা যাব। পিছৰ মেচখনত চেমছনৰ 30+ স্ক'ৰ দেখা গৈছিলে। আশা কৰোঁ এই মেচখনতো ভাল প্ৰদৰ্শন কৰিব। ইয়াৰ পাছতেই 6 নম্বৰত দীপক হুডাক অন্তৰ্ভুক্ত কৰা দেখা গৈছে। ঋষভ পন্তৰ ঠাইত দীপক হুডাক দেখিবলৈ পোৱা যাব। ইয়াৰ পিছত 7 নম্বৰত আকৌ এবাৰ ৱাশ্বিংটন সুন্দৰক দেখা যাব। ৱাশ্বিংটন সুন্দৰক যোৱাখন খেলত বহুত ভাল স্ক'ৰ কৰা দেখা গৈছিলে। ইয়াৰ লগতে বলিঙতো ভাল প্ৰদৰ্শন কৰা দেখা গৈছিলে। ইয়াৰ পাছতে 8 নম্বৰত স্পিন বলাৰৰ ক্ষেত্ৰত যুজৱেন্দ্ৰ চাহালৰ ঠাইত কুলদীপ যাদৱক দেখা যাব। ইয়াৰ পাছতে 9 নম্বৰত উমৰাণ মালিক আৰু 10 নম্বৰত অৰ্শদীপ সিঙক দেখা যাব। 11 নম্বৰত শাৰ্দুল ঠাকুৰৰ ঠাইত দীপক চাহালক খেলা দেখা যাব। বন্ধুসকল, এইটোৱে আছিলে ভাৰতীয় দলৰ প্লেইং 11। বন্ধুসকল, এইটো প্লেইং 11ক লৈ আপোনালোকৰ মতামত কমেণ্ট বক্সত জনাব। ধন্যবাদ।